ইমান দেৰি হৈ গ'ল অৰ্ণৱ দা দেখোন নাহিলেই তেওঁ চাগে ঘৰত গৈ নাই নাই গৈছে ভালহে হৈছে কি কৰোঁ অৰ্ণৱ দাৰ কাৰণে ৰৈ থাকিমনে নাই থাকিবই লাগিব অৰ্ণৱ দা আহিম বুলি কৈছে যেতিয়া আহিবই তেওঁ যিটো কয় সেইটো কৰেই কিন্তু আহিব কেতিয়া ৰাতিও হ'ল ইমান দেৰি কৰিছে যে নাই অৰ্ণৱ দা চাগে আৰু নাহে তেওঁৰ জীৱনত ইমানখিনি মোৰ কাৰণেই হৈছে গতিকে মই আঁতৰি যোৱাই ভাল কিন্তু মই যাওঁ ক'লৈ ইয়াততো কাকো চিনিও নাপাওঁ অমিকু বৰ ভোক লাগিছে তই মই কিবা এটা খাই দিওঁ দে লেডিজ ফাৰ্ষ্ট যিমান সোনকালে কৈ দিয় সিমানে তোৰ বাবে ভাল তাইৰ লগত ফিজিকেল ৰিলেশ্যন কেতিয়া হৈছিল চিধা সাধা ছোৱালীজনী প্ৰেমৰ জালত পেলাই লৈ বৰবাদ কৰি দিলি ন তই ফুচলাই মেলি ভাৰতো লৈ গৈছিলি বোলে এতিয়া সন্যাসী হবলৈ আহিছ কৰ্মফল ভোগ কৰিবলৈ ৰেডি হয় এতিয়া তাৰ আগতে তই তোৰ অপৰাধ তই নিজ মুখে স্বীকাৰ কৰিব লাগিব ক কিয় এনেকুৱা কৰিলি ক নক নক কবিতা নক কি ভাবা লাগি ঔষধ খাব লাগিব নহয় আহক কিবা এটা খাই লওক মই তিলনিৰ পিছতহে খাম মনে মনে থাকা নাথাকো মই মনে মনে নাথাকো আগতে তুমি কৈছিলা এতিয়া মই কওঁ মই খেল দেখুৱাই দিম অৰ্ণৱ বৰুৱাক গোটেই বৰুৱা খানদানক মই জেলত ভৰাই থৈ দিম চিনি পোৱা নাই মোক এই ৰিয়া চলিহাগুণ এইবাৰ ভালদৰে গম পাই যাব প্ৰেগনেঞ্চি ৰিপৰ্ট এটা উলিয়াই ল'ব পাৰিলে ভাল আছে নাই নাই ৰিয়া সেইটো কাম তুমি কেতিয়াও নকৰিবা আইনত বচাৰ ৰাস্তা যেনেকৈ আছে
ফচাৰ ৰাস্তাও আছে প্ৰেগনেঞ্চিৰ ফেক ৰিপৰ্ট উলিয়াবলৈ হ'লে তুমিও ফচিবা ময়ো ফচিম চব কথাতে ফাঁকি নচলে তেনেহ'লে সেইটো 20 বছৰমান জেলত কেনেকৈ সোমোৱাই থ'ব পাৰি সেইটো উপায় চিন্তা কৰা তুমি কৰিম কিন্তু কিন্তু সেইজনী শাস্তি কি হ'ব সেইজনী কথা মনত পৰিলে তাৰ গাত গৰম তেল ঢালি দিবলৈ মন যায় মোৰ ইমান ভোক লাগিছে কিন্তু কিবা এটা খাবলৈ হাতত পইচাও নাই ক'ত যাওঁ মই এতিয়া পানী 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 দিয়ক শইকীয়া শইকীয়া ছাৰ আমাৰ বৰুৱা ছাৰৰ পিয়াহ লাগিছে গতিকে অকণমান বিশুদ্ধ পানীৰ ব্যৱস্থা কৰক হ'ব ছাৰ ঐ ল পানী খা কাক দিছে আপুনি পানী মোক দিয়ক ছাৰ নাজানে নেকি বৰুৱা চাহাব আমাৰ আলহী আৰু আলহীক আমি কি কৰো পানী খুৱাই দিওঁ ছাৰ এইয়া জানেই দেখোন শুনিলে আপুনি জানি শুনি এইবিলাক ভুল কৰিব নাপায় লওক বৰুৱা চাহাব পানীখিনি খাই লওক ছাৰ আমাৰ আলহী দেখোন ভালকে শুশ্ৰূষা কৰিব পৰা নাই বৰ দুৰ্বল হৈ গৈছে পানী গিলাচকে ধৰি খাব পৰা নাই তাকে ছাৰ অলপ ভাল বস্তু খুৱাব লাগিব চাগে লাগিব কালি ব্ৰেকফাষ্টত আমি ব্ৰেড বাটাৰ বইল ডিম কল এইবিলাক খুৱাব লাগিব গাখীৰ এগিলাচো দিম নেকি ছাৰ এইটো কিন্তু আপুনি ভাল চিন্তা কৰিছে দেই তাকে খুৱাব লাগিব মা তুমি আৰু কিমান কান্দি নাথাকা হ'ব আৰু কিয় মই কান্দি থকাৰ কাৰণে তোৰ অশান্তি হৈছে নেকি দেউতাৰ দৰে তই তোৰ ককায়েৰক মাৰিয়ে পেলালি মা এইবোৰ তুমি কি কৈছা দাদা মোৰ কাৰণে কি হয় তুমি ভালকৈ জানা মই দাদাৰ পক্ষত আছো আৰু সদায় থাকিম দাদাৰ কাৰণে যুঁজি যাম কিন্তু তুমি এনেকৈ কান্দি থাকিলে মই বৰ কষ্ট পাওঁ মা কষ্ট ময়ো পাই আছো বৰ কষ্ট পাইছো মই মোৰ কথাই ভাবিম নে দেউতাৰ আচৰণৰ কথাই চিন্তা কৰিম আৰু এনেকুৱা অৱস্থাত মই নাকান্দি কি কৰিম তই কচোন মই মোৰ কথাই ভাবিম নে দেউতাৰ আচৰণৰ কথাই চিন্তা কৰিম আৰু এনেকুৱা অৱস্থাত মই নাকান্দি কি কৰিম তই কচোন মই সকলো বুজিছো মা মা হয় তুমি আমাৰ তোমাৰ কষ্টখিনি মই কেৱল বুজিবহে পাৰোঁ তোমাৰ কথা হয়তো অনুভৱ কৰিব নোৱাৰো
কিন্তু মা তুমি মই এনেকৈ কান্দি থাকিলে জানো দাদাৰ সমস্যা সমাধান হ'ব? তেন্তে কেনেকৈ সমস্যাৰ সমাধান হ'ব সেইটো তই মোক ক। দেউতাৰ সহায় অবিহনে আমি পাৰিম তই মই যুঁজিব? থানা কোৰ্ট কাছাৰী সেইবোৰতো মই একোৱে বুজি নাপাওঁ। মাত্ৰ মই এটা কথাই জানো, মোৰ অমু থানাত আছে, সি ঘূৰি আহিব লাগে। দেউতাৰে বিচাৰক বা নিবিচাৰক, মই মোৰ অমুক মোৰ কাষত বিচাৰো, মোৰ চকুৰ সন্মুখত বিচাৰো। তই কেনেকৈ শেষ হৈ যাবলৈ নিদিবি অবি, কিবা এটা কৰ আৰু সোনকালে কৰ, সোনকালে কৰ অবি, সোনকালে কৰ। জীৱন, তই সঁচাই বৰ আচৰিত। যদি ভাবিছ তই মোক শেষ কৰিহে শান্তি পাবি, তেন ইউ আৰ ৰং। এই ৰিয়া চলিহা ইমানো দুৰ্বল নহয়। আৰম্ভ তই কৰিলি, শেষ কিন্তু ময়ে কৰিম, কথা দিলোঁ তোক। ঐ, চোৰ বহুত দেখিছো, কিন্তু তোৰ দৰে সস্তা চোৰ আজি প্ৰথমবাৰ দেখিলো। যা পাতি খা, নহলে না তই থাকিবি না তোৰ এই হাতখন। যা হট। মামলাটো কি? চিন্তা নে ডেড বডি? কোনো হিলাহিলিয়ে নাই। ছোৱালী, টিং ডং, হেল্ল' হেল্ল'। ৰত্নাময়, তই মাইকী নে কুম্ভকৰ্ণ? ইমান মাতি আছো তোক, কোনো হিলাহিলিয়ে নাই। ইমান টোপনি নে তোৰ? নে ৰাত কা নচা এতিয়াও মাথাত ফৰফৰাই আছে? নহয় বাইদেউ, আপুনি ভুল বুজিছে। তোক এতিয়া মোৰ বুজাৰো ইচ্ছা নাই। সুবাহ হৈ গেই মামু, যা যা ঘৰ যা, বাই।